অসমত এনেকুৱা চক্ৰ বহুত আছে এটা এটাকৈ আমি সবৰে মেৰুদণ্ড ভাঙিম ইমান মানুহক এনেকুৱা কৰি ৰখাটো ঠিক কথা নহয় পুলিচে খুদুতে কয় মই শুনিছো মোক কৈছে কোনে কৈছে মুখেদি নামাতে মাজতে কলে গাড়ী নম্বৰ হে গাড়ী নম্বৰটো আকৌ লগত উদ্ধাৰ হল বেলেগ এটা অপৰাধজনিত ঘটনাৰ লগত এটো কি তদন্ত কৰিব হাজাৰবাৰ তদন্ত কৰা হৈছে বাৰে বাৰে খুদা হৈছে কয় একো নাজানো খালি মই শুনিছো এজন যদি শিক্ষকে কোচিং সেন্টার ওপেনলি চলাই থাকে সেই মানুহজনক আপুনি কিমান কথা তাতে কালি গাঁৱৰ মানুহে কৈ আছে দুটা মোবাইল লৈ যায় ইটো কৰে সিটো কৰে অসমত এনেকুৱা চক্ৰ বহুত আছে এটা এটাকৈ আমি সবৰে মেৰুদণ্ড ভাঙিম যোৱাকালি এইটো এটা ডাঙৰ কেছ আমি পাইছো ওয়াটাৰ ৰিসোৰ্সৰ বহুত কেজন এৰেষ্ট হৈছে আৰু এনেকুৱা যি ঘটনা ঘটি থাকে তাক আমি নিয়ন্ত্ৰণ কৰিম অকনমান সময় লাগিব কিন্তু এইবিলাক আমি ধৰিব পাৰিম দি তথ্য আছে দি দিব লাগে যদি কিবা তথ্য আছে একেবাৰে সাংবাদিকক মাতি আনি দি দিব লাগে কিন্তু ইমান মানুহক এনেকুৱা কৰি ৰখাটো ঠিক কথা নহয় পুলিচে খুদুতে কয় মই শুনিছো মোক কৈছে কোনে কৈছে মুখেদি নামাতে গতিকে এই ধৰণেতো জুনে তুনে তেতিয়াতো অসমত পৰীক্ষাই পাতিব নোৱাৰিব মাজতে কলে গাড়ী নম্বৰ হে গাড়ী নম্বৰটো আকৌ লগত উদ্ধাৰ হল বেলেগ এটা অপৰাধজনিত ঘটনাৰ লগত এনেকে যদি জেমস বন্ড টাইপ কথা কয় সাংবাদিকক পুলিচৰ তাত যোৱাৰ আগতে মই এইটো গাড়ী নম্বৰ দিলো চাই লওক আৰে ফোন নম্বৰত এটা কি পাব ফোন নম্বৰটো পুলিচে একো নাপালে গৈ পেলাই গতিকে এনেকে যদি মানুহক বিপথে পৰিচালিত কৰে ল'ৰা ছোৱালীয়ে পৰীক্ষা নিদিয়া হ'ব ভয় খাব এটো কি তদন্ত কৰিব হাজাৰবাৰ তদন্ত কৰা হৈছে বাৰে বাৰে খুদা হৈছে কয় একো নাজানো খালি মই শুনিছো এজন যদি শিক্ষকে কোচিং সেন্টার ওপেনলি চলাই থাকে সেই মানুহজনক আপুনি কিমান কথা তাতে কালি গাঁৱৰ মানুহে কৈ আছে দুটা মোবাইল লৈ যায় ইটো কৰে সিটো কৰে গতিকে গাঁৱৰ মানুহৰ কথাটো আপোনালোকে নিজে শুনিছে অসমত এনেকুৱা চক্ৰ বহুত আছে এটা এটাকৈ আমি সবৰে মেৰুদণ্ড ভাঙিম ইমান মানুহক এনেকুৱা কৰি ৰখাটো ঠিক কথা নহয় পুলিচে খুদুতে কয় মই শুনিছো মোক কৈছে কোনে কৈছে মুখেদি নামাতে মাজতে কলে গাড়ী নম্বৰ হে গাড়ী নম্বৰটো আকৌ লগত উদ্ধাৰ হল বেলেগ এটা অপৰাধজনিত ঘটনাৰ লগত এটো কি তদন্ত কৰিব হাজাৰবাৰ তদন্ত কৰা হৈছে বাৰে বাৰে খুদা হৈছে কয় একো নাজানো খালি মই শুনিছো এজন যদি শিক্ষকে কোচিং সেন্টার ওপেনলি চলাই থাকে সেই মানুহজনক আপুনি কিমান কথা তাতে কালি গাঁৱৰ মানুহে কৈ আছে দুটা মোবাইল লৈ যায় ইটো কৰে সিটো কৰে অসমত এনেকুৱা চক্ৰ বহুত আছে এটা এটাকৈ আমি সবৰে মেৰুদণ্ড ভাঙিম যোৱাকালি এইটো এটা ডাঙৰ কেছ আমি পাইছো ওয়াটাৰ ৰিসোৰ্সৰ বহুত কেজন এৰেষ্ট হৈছে আৰু এনেকুৱা যি ঘটনা ঘটি থাকে তাক আমি নিয়ন্ত্ৰণ কৰিম অকনমান সময় লাগিব কিন্তু এইবিলাক আমি ধৰিব পাৰিম দি তথ্য